নমস্কাৰ জ্ঞানযজ্ঞলৈ আপোনালোক সকলোকে স্বাগতম। আজি আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কীৰ্তন ঘোষাৰ এটা অতি গুৰুত্বপূৰ্ণ খণ্ড পাষণ্ড মৰ্দন খণ্ডৰ আধ্যাত্মিক দৰ্শন আলোচনা কৰিম। আমাৰ জীৱনত অহা সংশয় আৰু ভক্তিৰ পথত অহা বাধাৰ বিৰুদ্ধে এই খণ্ডই কেনেদৰে আমাক পথ প্ৰদৰ্শন কৰে তাৰেই আজিৰ এই যজ্ঞ। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই এই খণ্ডটোত কোনো বাহ্যিক যুঁজৰ কথা কোৱা নাই, বৰঞ্চ তেওঁ মনৰ ভিতৰত থকা অচুৱা, সংশয় আৰু ভক্তিবিৰোধী চিন্তাক পাষণ্ড বুলি চিহ্নিত কৰিছে। আপুনি হয়তো লক্ষ্য কৰিছে যে আমি যেতিয়াই সৎ পথেৰে আগবাঢ়িবলৈ চেষ্টা কৰোঁ তেতিয়াই চৌপাশৰ পৰা নেতিবাচকতা বা সংশয় আহে। ঠিক তেনেকৈয়ে এই খণ্ডৰ পদসমূহত কোৱা হৈছে নাৰদ মুনিৰ বাণীসমূহ শিলত খুদিত ৰেখাৰ দৰে অটল। শাস্ত্ৰই আমাক কয় যে আন সকলো ধৰ্মৰ আচাৰতকৈ হৰিনামৰ মহিমা অনন্য। কিন্তু প্ৰশ্ন হয়, কিয় আমি নামৰ শক্তিৰ ওপৰত সন্দেহ কৰোঁ? এই খণ্ডত অতি কৌশলেৰে বুজাই দিয়া হৈছে যে যদি আপোনাৰ মনত সন্দেহ আছে তেন্তে আপুনি পদ্মপুৰাণ বা বৃহৎ নাৰদী পুৰাণৰ দৰে শাস্ত্ৰসমূহৰ গভীৰলৈ যাওক। শাস্ত্ৰৰ প্ৰমাণে আপোনাৰ অজ্ঞতাৰ অন্ধকাৰ দূৰ কৰিব। শুকদেৱ মুনিৰ উদাহৰণ দি শংকৰদেৱ গুৰুজনাই কৈছে, দুষ্টৰ কথাত কাণ দি কীৰ্তনৰ পথ নেৰিব। জীৱনৰ যাত্ৰাত আপুনি যিমানেই উচ্চলৈ উঠিব সিমানেই আপোনাক বাধা দিয়া লোক ওলাব। কিন্তু আপোনাৰ কাম হৈছে হৰি হৰি ধ্বনিৰে নিজৰ আৰু জগতৰ পৰিৱেশ পবিত্ৰ কৰি ৰখা। পাষণ্ড মৰ্দন মানে আনক পৰাস্ত কৰাৰা নহয়, নিজৰ ভিতৰৰ সংশয় আৰু অজ্ঞানতাক পৰাস্ত কৰি ভগৱানৰ চৰণত স্থিতি লোৱাহে। আজিৰ এই জ্ঞান যজ্ঞৰ পৰা আপোনালোকে কি শিকিলে? আপোনালোকৰ জীৱনৰ ভক্তিৰ যাত্ৰাত কোনো সংশয়ে বাধা দিছে নেকি? মন্তব্য কৰি আমাক জনাব। শুনা সর্বজন এক শৰণ তত্ত্ব শংকৰ গুৰুৱে দিয়া এয়া মহৎ সত্য। ভাগৱতৰ বাণীয়ে আত্মজ্ঞানৰ চাকি মনৰ আন্ধাৰ